আফ্ৰিকাই ভাৰতক বেয়াকৈ পৰাজয় কৰা হয় বন্ধুসকল। যোৱাকালি ভাৰত আৰু সাউথ আফ্ৰিকাৰ মাজত T20 মেচৰ দ্বিতীয়টো মেচ খেলা হয় আৰু এই মেচটোত সাউথ আফ্ৰিকাই ভাৰতক বেয়াকৈ পৰাজয় কৰে আৰু এই হাৰৰ দায়ী কোন ভিডিঅ'টোৰ শেষত আলোচনা কৰিম। আগতে চাই লওঁ যে যোৱাকালিৰ মেচটোত কি হৈছে। তো টছ জিকি প্ৰথমতে সাউথ আফ্ৰিকাই বেটিং কৰিবলৈ সিদ্ধান্ত লয় আৰু ভাৰতৰ তৰফৰ পৰা শুভমান গিল আৰু ASSAMESE জয়ছৱাল বেটিং কৰিবলৈ আহে, কিন্তু ভাৰতৰ আৰম্ভণিটো বহুত বেয়া হয় কিয়নো শুভমান গিল আৰু ASSAMESE জয়ছৱাল 0 ৰানত আউট হৈ যায়। ইয়াৰ পিছত সূৰ্যকুমাৰ যাদৱ আৰু ৰিংকুসিঙে ভাৰতৰ ইনিংছটো আগুৱাই লৈ যায়, য'ত সূৰ্যকুমাৰ যাদৱে 56 ৰান কৰে আৰু ইয়াতো 5টা 4 আৰু 3টা 6 লগায়। সূৰ্যকুমাৰ যাদৱৰ লগতে ৰিংকুসিঙেও এটা ধুনীয়া পাৰফৰ্মেঞ্চ দিয়ে। এফালৰ পৰা উইকেটবোৰ যাই আছিল, কিন্তু ৰিংকুসিঙে একেবাৰে শেষলৈকে নট আউট থাকি যায় আৰু তেওঁ 68 ৰান বনায় আৰু তেওঁৰ ইনিংছত তেওঁ 9টা 4 আৰু 2টা 6 লগায় আৰু এনেদৰে ভাৰতীয় টীমে 19 অভাৰ 3 বলত 180 ৰান বনায়। লাষ্টৰ 3টা বল খেলা নহয় কিয়নো যোৱাকালি বৰষুণ হোৱাৰ বাবে লাষ্টৰ 3টা বল কেনচেল কৰা হয় আৰু DSL মেথডত মেচ পতা হয়। DSL মেথড অনুসৰি সাউথ আফ্ৰিকাৰ এতিয়া 180 ৰান নহয়, মাত্ৰ 152 ৰান কৰিব লাগিব, এইটো আকৌ 15 অভাৰত। তো যেতিয়া সাউথ আফ্ৰিকাই বেটিং কৰিবলৈ আহে, ৰেজা হেণ্ড্ৰিক্স আৰু এডেন মাৰ্কাৰামে সাউথ আফ্ৰিকাৰ তৰফৰ পৰা বহুত ধুনীয়া এটা ইনিংছ আৰু তেওঁলোকে 15 অভাৰৰ খেলটো 13 অভাৰ 5 বলতে শেষ কৰি দিয়ে আৰু সেইটো আকৌ মাত্ৰ 5টা উইকেট হেৰুৱায়। যোৱাকালি মেচটোত ভাৰতীয় বলাৰসকলৰ তৰফৰ পৰা বহুত সাধাৰণ এটা বলিং এটেক দেখিবলৈ পোৱা যায়, য'ত মুকেশ কুমাৰে 2টা উইকেট লয় আৰু সিৰাজ আৰু কুলদীপ যাদৱে এটা উইকেট পায় আৰু তেওঁলোকৰ বাহিৰে আৰু কোনেও উইকেট